নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিন্স টেক এণ্ড এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আমি আগৰ ভিডিঅ'টোত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফৰ্ম ফিলআপৰ ওপৰত এখন নটিচ আহিছিলে, সেই নটিচখনৰ ওপৰত আমি আলোচনা কৰিছিলো। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফৰ্ম ফিলআপ যেহেতু হৈ আছে 17 তাৰিখৰ পৰা ফৰ্ম ফিলআপ হৈ আছে, সকলোৱে মোক মেছেজ কৰিছিলে আৰু কমেণ্টতো সকলোৱে কৈছিলে যে ফৰ্ম ফিলআপৰ এটা ভিডিঅ' ষ্টেপ বাই ষ্টেপ বিচাৰি আছিলে সকলোৱে, কিন্তু মই দিব পৰা নাই। সেইবাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। মই এটা চেনেলৰ নাম কৈ দিছো আপোনালোকক, ডিজিটেল জ্ঞান ইউটিউব চেনেলটোত আপোনালোকে তাত সেই ভিডিঅ'টো পাই যাব। ষ্টেপ বাই ষ্টেপ তেখেতে বনাই থৈছে ফৰ্ম ফিলআপৰ ওপৰত, আপোনালোকে তাত চাই ল'ব পাৰিব যদি আপোনালোকৰ কিবা খেলিমেলি। আৰু আপোনালোকৰ ফৰ্ম ফিলআপটো কৰোঁতে যদি আপোনালোকৰ কিবা প্ৰব্লেম পায় তেনেহ'লে মোক ইনষ্টাগ্ৰামত আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব, আৰু নহ'লে মোক কমেণ্ট কৰিও আপোনালোকে মোক সুধিব পাৰিব। আৰু আজি মূল কথাটো হ'ল যে আজি UGC 18 তাৰিখে হিয়াৰিং আছিলে। UGC আজি সুপ্ৰিম কোৰ্টত কি হ'ল মই সকলোখিনি আজি আপোনালোকক বুজাই দিম, আৰু কি কি ক'লে তাত। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি UGCৰ সুপ্ৰিম কোৰ্টত যিটো হিয়াৰিং আছিলে, আজি তাত কি প্ৰতিখন ৰাজ্যৰ যিসকল এডভোকেট আছিলে, প্ৰতিজন এডভোকেটে তাত পইণ্ট দিলে, দাঙি ধৰিলে, ক'লে যে মহাৰাষ্ট্ৰৰ যিজন উকিল আছিলে তেখেতে ক'লে যে ছেকেণ্ড চেমৰ ষ্টুডেণ্টসকলক, ফৰ্থ চেমৰ ষ্টুডেণ্টসকলক যিহেতু প্ৰমোট কৰি দিব পাৰে, ছিক্স চেমৰ ষ্টুডেণ্টসকলক কিয় প্ৰমোট কৰি দিব নোৱাৰে। তেনেকে এতিয়া যিটো চিটুৱেশ্যন হৈছে সেই চিটুৱেশ্যনটোৰ ওপৰত ক'লে। আৰু এতিয়া অসম আৰু বিহাৰত বানপানী হৈ আছে, বানপানী হোৱাৰ কাৰণেও যিমান প্ৰব্লেম হৈছে সেই তাৰ ওপৰতো ক'লে তাত। আৰু UGCৰ যিজন উকিল আছিলে তেখেতে ক'লে যে ডিগ্ৰী পৰীক্ষা নপতাকৈ দিব পৰা নাযায়, আৰু সেইবাবে ডিগ্ৰী দিবলৈ হ'লে এক্সাম পাতিবই লাগিব। আৰু তেওঁ ক'লে যে এই ইউনিভাৰ্চিটিবোৰে UGCক ক'ব পাৰে যে এক্সামটো অলপ তাৰিখটো অলপ চেঞ্জ কৰি দিব পাৰে বুলি UGCক কৈ পেলাই তেখেতে ইউনিভাৰ্চিটিবোৰক কৈছে যে তাৰিখটো অলপ পিছুৱাই দিব পাৰে, 30 ছেপ্টেম্বৰতকৈ পিছুৱাই দিব পাৰে, কিন্তু ডিগ্ৰী ল'বলৈ হ'লে এক্সামটো পাতিবই লাগিব, তেখেতে সেইটো কৈছে। আৰু আকৌ 3 দিনৰ পিছত তাৰ ফাইনেল নটিচটো ওলাব, কি হয়গে। মই আপোনালোকক সেইটো যদি তাৰ কিবা গম পাওঁ মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।